তেখেত নাই কেনেকৈ ক'ব পাৰিব যিটো আমি নাই মিটিঙত থাকিলেহে ক'ব পাৰিব নাই মিটিঙত যিটো যেতিয়া আমাৰ টিঙৰ চাৰিটো উৰুৱাই লৈ গ'ল তেতিয়া ধান পোৱা নাই পাছবুক আজিলৈকে আমি কমিটি আমি গম নাপাওঁ কাজিয়া কৰিবলৈ কথাটো ভালকৈ শুনিব বুজিব তেওঁলোকে নিজে নিজে তোমাৰ প্ৰেচিডেণ্ট আৰু হেডমাষ্টাৰ তেখেতসকল দুজনে নিজৰ ইচ্ছাত যি কৰিব লাগে তেওঁলোক দুজনে মেম্বাৰ 15জন আছে মিটিং নিদিয়াকৈ তেওঁলোক দুজনে বহি পেলাই যি কৰিব লাগে কৰে স্কুলত বছৰেকত কিমান টকা আহে ল'ৰা ছোৱালীক কি খুৱাই নোখুৱাই কোনো ধৰণৰ হেৰি নকৰে ইউনিফৰ্ম কাক দিয়ে 3টা টেণ্ডাৰ হ'ব লাগে কমিটিখন বহিব লাগে বহি পেলাই কমিটিৰ লগত আলোচনা কৰিহে কোৱালিটি কাৰ ভাল কোনো কাপোৰ ভাল কোনো কাপোৰ বেয়া হয়নে নহয় যে এইটো দিব পাৰে কোনো এটা স্কুলৰ যে তোমাৰ কনষ্ট্ৰাকশ্যন পইচা আহে কামটো কি কৰিব কি কামখিনি কৰিলে ভাল হ'ব মিটিংখন মাতিব লাগে সেয়াও আজিলৈ কোনো এটা মিটিং নামাতে নিজে নিজে ঘৰত বহি মোৰ মিছেছ ভাইচ প্ৰেচিডেণ্ট কিন্তু আজিলৈকে 1 বছৰ হ'ল আজিলৈকে মোৰ মিছেছক এটা চিঠি দিয়া নাই কিন্তু মই ৰাইজৰ হৈ ৰাইজ হিচাপে স্কুলৰ ৰাইজ হিচাপে মই নিজে আহোঁ কাৰণ যিহেতু এটা হাইস্কুল প্ৰত্যেকৰ এটা অধিকাৰ আছে চোৱা চিতা আমি পাব্লিক হিচাপে মই আহোঁ কিন্তু ভাইচ প্ৰেচিডেণ্ট হিচাপে মই নাহোঁ কথাটো হৈছে কি ল'ৰা ছোৱালীক খুৱাই এটা কণী দুভাগ কৰিব 4 ভাগ কৰি পেলাই ল'ৰা ছোৱালীক খুৱাব স্কুলখনত ৰাইজৰ ইমান অভিযোগ প্ৰত্যেক বছৰৰ পিছত 2বাৰ 3বাৰকৈ ৰাইজ আহি পেলাই প্ৰত্যেক এটা মিটিঙৰ কোনো এটা মেম্বাৰৰ কথা নহয় ইয়াত গামবুঢ়াক সুধি চাব পৰা ইয়াৰ মেম্বাৰ চবেই ইয়াত মেম্বাৰ আছে চাজুল ভাই এই স্কুলত যোৱাবাৰ এটা কাম কৰিছে বাৰান্দা তেতিয়া আমি আহিছোঁ আহি পেলাই বাৰান্দা কাম কৰি চাইছোঁ বোলো যে এইখিনি পুৰণা কাঠ কিয় লগাইছে এই টিং যে লগাইছে টিংটো মাৰ ফুটা চাৰিওফালে ফুটা বোলো এই টিংখিনি সলাই দিয়ক কৈছে না আমাক অলপ পইচা আহিছে আমি ফুটা টিঙি লগাব লাগিব আৰে কাঠখিনি আপোনালোকে নতুন লগাওক সেইটো চাইডত আছে সেইটোও চাব পাৰিবা কিমান পইচা আহিছে কি কাম কৰিছে আজিলৈকে এই নামাতিলে আজিৰ তাৰিখলৈকে কিমান টকা স্কুলত আহিলে কি কাম কৰিলে পইচাখিনি 100 টকা নাই সেই পইচাখিনি আপুনি কি কৰিলে মেম্বাৰবিলাকক ক'ব লাগিব না যোৱা মাহ এইটো আমাৰ স্কুলৰ খোৱাৰ পানী এই তোমালোকৰ স্কুলৰ এইটো আমাৰ খাব লাগে পানীটো দেখা গৈছে নহয় হালধীয়া আইৰণ আছে এয়া পানী তোমালোকক খাব দিয়ে মানে কি ইয়াত বনাইছে সিহঁতৰ ওচৰত মানে ছাৰহঁতৰ ওচৰত আহিলে লাঠি লৈ আহিছে কিয় আহিছ পানী খাবলৈ নিদিয়ে এইটো পানী আছে তথাপিও খাবলৈ নিদিয়ে আমাৰ ইয়াৰ জিডি প্ৰেক্টিকেল যিটো আছে মানে প্ৰেক্টিকেল কৈছে যে আমাৰ টিচাৰ নাই ভাড়া কৰি টিচাৰ এটা আনিছে মানে এনেকুৱা টিচাৰ আমাক বুজাবলৈ মানে জ্ঞান মানে একো নাই মানে আমি ধৰিব পাৰোঁ যে বুজাবলৈ তাৰ জ্ঞান নাই এনেকুৱা টিচাৰ আনিছে তুমি কিহত পঢ়া মই ক্লাছ 10ত পঢ়োঁ এইবাৰ মেট্ৰিক দিম তোমাৰ পইচা কিমান লৈছে পইচা 500কৈ দিবলৈ কৈছিলে টিচাৰ আনিছে ভাড়া কৰি 500কৈ দিবা তোমালোকে পিছত কৈছোঁ যে আমাৰ টিচাৰ নালাগে ভালকৈ বুজাবই নোৱাৰে এনেকুৱা টিচাৰ আমি কেনেকৈ মানে পঢ়িম কেনেকৈ পিছত কৈছে যে হ'ব তহঁতে বুজি ল'বি এতিয়া মই টিচাৰ আনিছোঁ তহঁতে মানা নাই তহঁতে বুজি ল'বি পৰীক্ষাত পিছত এয়া প্ৰেক্টিকেল আমাৰ যিটো প্ৰেক্টিকেল আছিল কৈছে যে প্ৰেক্টিকেলত তহঁত টিচাৰ নাই তেনেহ'লে তহঁতে 320 টকাকৈ দে আমি প্ৰেক্টিকেলত তহঁতক 50ৰ পৰা 48 পোৱাই দিম মানে 50ৰ পৰা 48 পোৱাই দিব 320 টকা দিলে পিছত কৈছোঁ হ'ব ছাৰ এনেকুৱা হ'ব হেডমাষ্টাৰে কৈছে পিছত হ'ব পিছত আৰু এজন এয়া 2টা কৰ্মচাৰী ৰাখিছে চাগে এই 2টা আহে আৰু কয় ডিছকাউণ্ট মিছকাউণ্ট মিলাই
কিবা 300 টকা ৰাখিব কৈছে। পিছত আমি কৈছোঁ যে নহয় দিব নোৱাৰোঁ, এইবিলাক আমাৰ নালাগে। কৈছে নিদিলে ফেইল কৰিবি, তেনেহ'লে প্ৰেক্টিকেলত নম্বৰ নাপালে কেনেকৈ পাছ কৰিবি। আমি পিছত এয়া শুনি পেলাই দিছোঁ পইচাটো দিলোঁ। দিয়াৰ পিছত এতিয়া যে কাপোৰটো দিব, মানে প্ৰেক্টিকেলৰ কাপোৰ আছে, কাপোৰ কাটি আমি পেন বনোৱাই দেখুৱাব লাগে। এই কাপোৰটো আমি কিনিবলগীয়া হ'ল। কৈছে যে কাপোৰটো তোমালোকে দি দিম, কাপোৰটো কিনিবলগীয়া হ'ল। দেখা গৈছে যে এই ফকৰুদ্দিন আলী আহমেদ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত বিগত বহুবাৰ আমি এই বিদ্যালয়ৰ এগেইনষ্টে আমি নিউজ কৰিব লগা হৈছে। আজিও দেখা গৈছে একেটা পৰিৱেশ। কি ক'ব, আচলতে কি হৈছে কি এই বিদ্যালয়খনত? এইখন স্কুলৰ প্ৰধান শিক্ষকজন মানে নিজৰ মৰ্মতালি মতন চলে। মানে আমি এজন মেনেজিং কমিটিৰ সদস্য হওঁ, কিন্তু আমি আজিলৈকে স্কুলৰ কোনো হিচাপ পত্ৰ বা কিবা এটা কাম কাজত আমাক নামাতে। নিজৰ মতে মানে প্ৰেচিডেণ্ট আৰু হেডমাষ্টাৰ নিজৰ মতে মানে স্কুলখন চলাই আছে। হেডমাষ্টাৰৰ নাম কি? শামছুল হক। আৰু সভাপতি বুলবুল আহমেদ ওৰফে আৰু এটা কিবা নাম আছে। কি দুৰ্নীতি কি কৰিছে স্কুল? দুৰ্নীতি মানে আমি মেনেজিং কমিটি আজি সুধিব আহিছিলোঁ। মানে এই ল'ৰা ছোৱালীৰ ইউনিফৰ্মৰ হেৰি আছিল, মানে সিহঁতে মানে কাৰোবাক কণ্টেক্ট দি দিছে, আমি একো গম নাপাওঁ। আমি মেনেজিং কমিটিৰ কোনো সদস্য, তো আমি শুনা মতে মানে লাহৰীঘাটৰ কোনোবা মানুহ এজনক দিছে। টেণ্ডাৰ কেইজনে মাৰিছিল যদি? টেণ্ডাৰ 4জনে মাৰিছে বুলি শুনিছোঁ। তাৰে মানে এই দুপগুৰিৰ ওচৰ পাজৰ কোনো মানুহে পোৱা নাই? ইয়াত লোকেল মানুহ এজনে মাৰিছিল কিন্তু পোৱা নাই, লাহৰীঘাটৰ মানুহ এজনে পাইছোঁ। যোৱাবাৰো আমি এইটো প্ৰতিবাদ কৰিছোঁ। সেই নিজৰ মতো প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী নিজৰ মতন এজন মানুহক দিছে, সিহঁতৰ নিজৰ মানুহ। এনেকৈ মানে স্কুলখন চলি আছে। আৰু ইতিমধ্যে দেখা পোৱা গৈছে যে যি বস্তু বনাই খুওৱা হয় ল'ৰা ছোৱালীক, মানে একদম এইখন স্কুলত একদম নিম্ন শ্ৰেণীৰ খাদ্য খুৱায়। এইবিলাক লৈ আমি ডেইলি মানে একপাক আহোঁ। মানে আজি দালি আৰু আলু পিটিকা বনাইছে। চৰকাৰৰ ফালৰ পৰা কি খুৱাবলৈ হয়? আজি বৃহস্পতিবাৰ পোলাও আছে, এদিন আকৌ খিচুৰি আছে। এইবিলাক মানে এদিনো আমি দেখা নাপাওঁ। মানে আজি কি বনাইছে? আজি দালি আৰু আলু পিটিকা। এক কদৰ্যময় পৰিৱেশ যি বনোৱা স্থান আছে, তাৰ কাষতে যি বাচনবিলাক ধোৱা হয়, তাৰ কাষতে পানী আহি ছিটিকি পৰে। পানীৰ কোনো সুবিধাও নাই। এটা এখন দমকলত গোটেই ছাত্ৰ ছাত্ৰী 8-9 ছাত্ৰ ছাত্ৰী এখন দমকলতে চলে। এতিয়া দেখা গৈছে যে অহাকালিৰ পৰা ইয়াতে মেট্ৰিক পৰীক্ষা হ'ব এই কেন্দ্ৰটোত, আৰু দেখা গৈছে যে এই বিদ্যালয়ে গোটেই টিং বা এনেকুৱা চালি যি চব ফুটা, এই দিশত প্ৰধান শিক্ষকে যিটো আৰ্ট ফিলিং বা তথা উন্নয়নৰ নামত যিটো টকা চৰকাৰে দিয়ে, এই টকা কি সদব্যৱহাৰ হোৱা নাই নেকি? নাই, এইবিলাক সদব্যৱহাৰ হোৱা নাই। আৰু আমি আজিলৈকে মেনেজিং কমিটি আজিলৈকে পূৰা হিচাপটো আজিলৈকে আমি পোৱা নাই। এইখন বিদ্যালয়ত কেইখন পাছবুক আছে আমি আজিলৈকে গম নাপাওঁ। তেওঁলোকে হিচাপ নিদিয়ে? প্ৰধান শিক্ষক নিদিয়ে, হিচাপ নিদিয়ে। বাৰু তাৰমানে আমি 1 মাহ 2 মাহ 3 মাহ যাই গৈ মিটিং নিদিয়ে। আমি কোৱা মতে তেতিয়া আমি মেনেজিং কমিটিৰ প্ৰেচিডেণ্টক সোধোঁ যে মিটিং কিয় নিদিয়ে, মিটিং দিয়ক। মেনেজিং কমিটিয়ে ক'ব যে হেডমাষ্টাৰক আপুনি গৈ পেলাই কওক। আমি যে কেনেকৈ ক'ম হেডমাষ্টাৰক, আপুনিহে ক'ব লাগে। হেডমাষ্টাৰক ক'লেও যদিও মিটিং এটা দিয়ে, বগা কাগজত তাৰমানে আমাক চহী কৰিবলৈ দিয়ে, কিন্তু তাত কি আছে না আছে সেইখিনি নিলিখে। 2 দিন আমি 3-4 বাৰ তাৰমানে আমি তেনেকৈ চহী কৰিলোঁ। কৰাৰ পিছত এদিন তাৰমানে চহী কৰা নাই। আমি চব যিমান তাৰমানে সদস্য মেম্বাৰ আছিল আমি গুচি গ'লোঁ। আৰু আমি তাৰমানে মিটিঙত তাৰমানে এটা কথাই উত্থাপন কৰিছিলোঁ যে আমাৰ এইখন স্কুলৰ বিদ্যালয়ত তাৰমানে কেইখন পাছবুক আছে, পাছবুকখিনি আমাক আপডেট কৰি দেখাব লাগে। আৰু কোনটো শিতানত কিমান টকা আহে, কিমান টকা বাজেট, আৰু কোনটো শিতানত কিমান টকা খৰচ কৰিব লাগে, এইখিনি কোৱাৰ লগে লগে তাৰমানে সিহঁতে মিটিং ভংগ কৰি দিয়ে। তাৰমানে এইখিনি আমাক নজনায়। হেডমাষ্টাৰক সুধিলে হেডমাষ্টাৰে এই খাৰুল ছাৰ এজন আছে এছিষ্টেণ্ট, তাৰমানে 3জনেই তাৰমানে যিখিনি তাৰমানে স্কুলখন চলাই আছে, খাৰুল ছাৰ আৰু ইফালে তাৰমানে হেডমাষ্টাৰ আৰু আমাৰ মেনেজিং কমিটিৰ প্ৰেচিডেণ্ট। আমি কিবা সুধিলে তাৰমানে খাৰুল ছাৰক সুধিব, আপুনি কওকচোন, হিচাপটো দিয়কচোন। আৰে আপুনি স্কুলৰ হেডমাষ্টাৰ, আপুনি স্কুলৰ ছেক্ৰেটাৰী, আপুনিহে হিচাপ দিব লাগে। তেখেতে কিয় আমি সুধিব লাগে? তেখেতে কি হিচাপ দিব? তেনেকুৱা কোৱাত আমাৰ কেইবাবাৰো তাৰমানে এইবিলাক লৈ পেলাই ঝগড়া টগড়া হৈছে। আমি স্কুলৰ পৰা ওলাই গৈছোঁ। আৰু এটা কথা হ'ল কি, এই যে পুৰণা টিনবিলাক লগাইছে সেইটো লৈ পেলাই আমি বাধা দিছোঁ যে আপোনালোকে ৰিপেয়াৰিং কাম কৰি আছে, আমাক কোৱা নাই, মেনেজিং কমিটি মাথা নাই।
ব্যক্তিগত হিচাপত তাৰমানে টিনখিনি লগাই আছে, এইখিনি টিন লগালে কি লাভ আছে, লগালে ভাল টিন লগা, সেইটো কৈ পেলাই আমি এই কাম কৰা মানুহখিনিক কাম বন্ধ কৰি দিলোঁ। বন্ধ কৰি দিয়াৰ পিছত সিহঁতে আকৌ পিছদিনা ধৰি পেলাই তাৰমানে কৈছে যে আমি ভাল টিন লগাম, সেই পুৰণা টিনেই লগাইছে, আমি কিন্তু একো কোৱা নাই। আৰু আমাৰ স্কুলত ইমান সোপা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী প্ৰায় 8ৰ ওপৰত হ'ব। লেফ্টিনত যাবলৈ হ'লে এইখন লেফ্টিন, এইটো তাৰমানে লক কৰি দিয়ে, তলা লগাই দিয়ে, ল'ৰা ছোৱালীবিলাকে লেফ্টিনত যাব নোৱাৰে, এই মছজিদত যাব লাগে, মছজিদত যাব লাগে, মছজিদত গৈ পেলাই লেফ্টিন কৰিব লাগে। ছোৱালীবিলাকে যদি পানীৰ কাৰণে তাত যায়, এটা কল আছে পিছফালে, ইয়াততো পানীৰ ব্যৱস্থাও দেখা নাই আমি। পিছফালে এটা পানীৰ কল আছে আৰু ইফালে তাৰমানে টেপ আছে। টেপত যদি পানী আনিবৰ কাৰণে যায়, বেট লৈ পেলাই দৌৰাই কোবাই তাৰমানে দৌৰাই লৈ যায়। মই কেইদিনমানে তাৰমানে কৈছোঁ এইবিলাক কি কৰি আছে, হেড ছাৰে নিজে কয় হেৰি কল এটা আছে নহয়, আৰে এটা কল আছে, ইমান সোপা ছাত্ৰ ছাত্ৰী, এই ইমান সোপা ছাত্ৰ ছাত্ৰীৰ ভিতৰত হয় নেকি? আজি 8, 9ৰ ল'ৰা ছোৱালীবিলাক ডাঙৰ ডাঙৰ ছোৱালী, এইবিলাক ক'ত যাব? আমি হেডমাষ্টাৰক তাৰমানে কথা কৈ পেলাই এইখন তলাক খুলি দিওঁ। আমি থকা অৱস্থাত পানী আনিবলৈ বা বুটুল লৈ যাব লাগিব, নহ'লে পানী আনিবলৈ নোৱাৰে। ছোৱালীবিলাকে বুটুল লৈ পেলাই তাত সোমাব লাগিব, নহ'লে পানী আনিব নোৱাৰে। তেনেকুৱা কৰি আছে। স্কুলত তাৰমানে কিবা এটা ফিজ বিনামূল্যৰ জেগাত তাৰমানে আপোনাৰ হেৰি সিদিনাখন তাৰমানে 320 টকা লৈ আছে। তাৰপিছত আমি কৈছোঁ নাই, এইখিনি পইচাটো ল'ব নোৱাৰে। পৰীক্ষাত তাৰমানে কি পৰীক্ষা আছিল? GD পৰীক্ষা। কয় আমাৰ টিচাৰ নাই, টিচাৰ নথকাৰ কাৰণে 320 টকা তাৰমানে 300 টকা, আগতে 500 টকা খুজিছিল। আমি কৈছোঁ নাই, এইখন নহ'ব, 500 টকা কেনেকৈ ল'ব? তাৰপিছত কৈ আছে শিক্ষক নাই, এজন শিক্ষকৰ কাৰণে তাৰমানে লাগে, তথাপি কি ভাড়ালৈ আনিব ইয়াত? হয়, পৰীক্ষাৰ দিন ভাড়া। তাৰপিছত মই কৈছোঁ যে নাই নহ'ব। তাৰপিছত তাৰমানে সিহঁতে প্ৰেচিডেণ্টে কয় 200 টকা এটা। কি পৰীক্ষা আছিলে? তাৰপিছত আপোনাৰ প্ৰেচিডেণ্টে ক'লে 200 টকা আমি বনাই দিলোঁ। 200 টকাই লওঁ, আমি মানি গৈছোঁ, কিন্তু ল'ৰা ছোৱালীৰ পৰা 320 টকা লৈছে আৰু 120 টকা বেছি লৈছে। সেইটো আমি বহুত দুখ পাইছোঁ, আমি বহুত কষ্ট পাইছোঁ। আমি মেনেজিং কমিটিৰ সদস্য মেম্বাৰ হিচাপত প্ৰেচিডেণ্টে কিবা এটা কথা কৈছে, সেইখিনি আমি মানি গৈছোঁ 200 টকাত। আকৌ 320 টকা প্ৰত্যেকটা ছাত্ৰৰ পৰা তাৰমানে 320 টকা লৈছে। ছাত্ৰ ছাত্ৰী হ'ল আপোনাৰ হেৰি 320টা নে 22টা ছাত্ৰৰ পৰা 320 টকা পাৰ প্ৰতি তাৰমানে এজনৰ পৰা লৈছে। ইয়াৰ সলনি কি 320 টকাকৈ যে টকা লৈছে, ৰচিদ দিছিল নেকি কিবা? নাই, একো দিয়া নাই। আমি কৈছিলোঁ ৰচিদ দিবৰ কাৰণে, কৈছে ৰচিদ কেনেকৈ দিম, এইটো তাৰমানে আমাৰ টিচাৰ নাই, এইটো খাইৰুল ছাৰ হ'ল তাৰমানে আমাৰ প্ৰধান শিক্ষকে লৈছে, প্ৰধান শিক্ষক আৰু খাইৰুল ছাৰ।